Hello guys, what is up? It's me Zintu and welcome back to my YouTube channel. So সকলোকে happy new year আৰু এইটো হ'ল মোৰ 2022 প্ৰথমটো ভিডিঅ'। তো মই মানে কালি পিকনিক খাব গৈছিলোঁ ভূটান চকীত। সো যেহেতু পিকনিক খাব গৈছোঁ ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। তো কালি মানে ভিডিঅ' ষ্টাৰ্ট কৰা টাইম নহ'লে সেইকাৰণে আজি আহি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। মানে ৰাতিপুৱাই উঠিয়ে গ'লোঁ সেইকাৰণে টাইম নহ'ল আৰু সব কিবা অলপ ক্লিপ লৈছোঁ। কিন্তু মানে ভালকৈ ভিডিঅ' কৰিব পৰা নাই কাৰণ হ'ল তাতে গান চান বাজি থাকে আৰু মেইন প্ৰব্লেমটো হ'ল মোৰ মোবাইলটোত চাৰ্জ নাছিল সেইকাৰণে চাৰ্জ নোহোৱা হৈ গৈছে। পিছত মোৰ লগত পাৱাৰ বেংক একো নাই। চ' সেইকাৰণে ভালকৈ ভিডিঅ' কৰা নহয়, অলপ সৰু কিবা ক্লিপ লৈছোঁ। সেই ক্লিপখিনি আপোনালোকে চাওক, কিবা কিবি মিলাই দিব চেষ্টা কৰিম ক্লিপবিলাক। চ' জাগাটো কিন্তু মানে বেষ্ট আছিল, ভাল জেগা আছিল। তো ভালকৈ মানে ভিডিঅ' কৰাই নহ'ল, মানে যাই পোৱাৰ লগে লগে 1 ঘণ্টা পিছতে মোবাইলটো চুইচ অফ হৈ গৈছে, চাৰ্জে নাই। কিবা কিবি অলপ কৰিছোঁ সৰু ভিডিঅ'। চ' ভিডিঅ'টো এনলৈকে চাই থাকক, নেক্সট ভিডিঅ' সোনকালে আহি আছে পুৰা। তো গাইজ বহি আছোঁ ৰ'ব গাড়ীৰ ভিতৰত একলাই। চ' মানে মানুহবিলাকে বাহিৰত ফল মূল কিবা কিবি এইবিলাক কিনবা গৈছে। চ' এতিয়া যাম আৰু। তো গাইজ আৰম্ভ হৈ গ'ল আমাৰ জাৰ্ণি। এতিয়া ৰাতিপুৱা 7টা চাৰে 7টামান বাজে, যাই পাওঁতে প্ৰায় 10টা চাৰে 10টা বাজি যাব। চ' আপোনালোকে বলক মোৰ লগত, ফ্ৰীতে খানা খুৱাই দিম বলক। सच्चे प्रेमी को तड़पाना अच्छा नहीं, वापस ना आऊंगा मैं जो चला जाऊंगा, वापस ना आऊंगा मैं जो चला जाऊंगा, ये तेरी गलियां छोड़ के कांची रे আৰু ইফালে আছে কমলা টেঙা, খাই লওঁ ৰ'ব। कांची रे प्रीत मेरी सा। তো গাইজ আহি পাই গ'লোঁ পাঠশালা, আৰু ইয়াতে কিবা লটাৰী খেলা হৈ আছে আৰু বহুত দূৰ আছে। প্ৰায় আমাৰ ঘৰৰ পৰা প্ৰায় 100 কিলোমিটাৰমান হ'ব ভূটান চকী। চ' বলক যাই থাকোঁ, কেতিয়া পাওঁ চাওঁ। এইবাৰ আহি পালোঁ বৰমা। চ' বৰমাৰ পৰা আৰু ভিতৰ ফালে সোমাই যাব 50 কিলোমিটাৰমান। I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone. That's the only way I know. Feeling low, about to blow back up. I won't ever let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold outside. তো গাইজ ফাইনেলি আহি পালোঁ ভূটান চকী। এতিয়া অলপ আগলৈকে যাওঁ। তো মই মানে তাতে কথা ক'ব পৰা নাই, সেইকাৰণে ঘৰত আহি ভইচ অভাৰ দি আছোঁ। আৰু আজি যিহেতু ৰবিবাৰ সেইকাৰণে মানে বহুত ভিৰ, জাগাই নাই। সিফালে জাগা চাই আছে, মই অলপ এনে ফুৰবা আহিছোঁ ৰ'ব, কি আছে চাওঁ। তো আমাৰ পিকনিকটো এতে হ'ব, এইবাৰ জাগা বিচাৰি পাইছে। এতিয়া কিবা মানে বস্তুবিলাক ৰেডি কৰি আছে। চ' কিবা খাবা লাগে। চ' আহি পোৱাৰ লগে লগে ব্ৰেকফাষ্টটো কৰিলোঁ। মানে ইংলিছত কৈছোঁ, বেয়া চেয়া নাপাব। আৰু ব্ৰেকফাষ্টটোত আছে স্লাইচ আৰু ভিতৰত জেলি। তো গাইজ চবেই পাহাৰৰ ওপৰত যাই আছে। চ' মই ভাবিলোঁ ময়ো একপাক উঠি যাওঁ, কি আছে চাই আহোঁ। যাই চাওঁ একো নাই, সুদা জংঘল। এটা খালি নদী দেখা পায় আৰু সেয়ে, আৰু একো নাই। নদীটো দেখাইছোঁ ৰ'ব চাওক। চ' ওপৰৰ পৰা এইটো চাওক, বঢ়িয়া এটা নদী দেখা পায়। চ' নদীটোত চবেই ফটো উঠি আছে, মই কিন্তু নুঠোঁ। কাৰণ মই ফটো চটো উঠি ভাল নাপাওঁ, মই খালি ভিডিঅ' কৰোঁ। আৰু ফটো নুঠাৰ আৰু এটা কাৰণ আছে, তাতে পানীত যদি যাই ফটো উঠোঁ, বিৰাট ঠাণ্ডা পানী, ভৰি চৰি চেচ হৈ যাব একেবাৰে। আৰু এইখন চাওক ভূটান পাহাৰ। আৰু এইখন চাওক গাইজ বাঁহৰ সাঁকো, কিমান মানুহ অহা যোৱা কৰে এইখন সাঁকো দি, তথাপি নাভাঙে কিয় বা। আৰু পানীবিলাক চাওক পুৰা চিকচিকা, নদীৰ পানীবিলাক, তলৰ শিলবিলাক দেখা পায় মানে, মজা পুৰা। আৰু মানুহ চাওক না আজি পিকনিকৰ, পুৰা একদম হাজাৰ মানুহ। আৰু এটা চাওক কিবা মেলা হৈ আছে, কিবা কি নাম, হাই চালি না কি মাৰ্কেট।
চ' ইয়াৰ ভিতৰত কি আছে চাব লকচোন পুৰা মেলা হৈ আছে মানে আৰু ইয়াতে চাওক চাৰিওফালে কমলা টেঙা মানে ভূটান কমলা টেঙাৰ কাৰণে বিখ্যাত আৰু এয়া চাওক টুপি চুপি আছে মানে চব যিবিলাক বস্তু চব 150 টকা কমো নহয় বেছিও নহয় বেগ চেক চব আৰু এখন চাওক সুইচ গেট মানে পানী চানী বেছি হৈ গেলে বন্ধ কৰি দিয়ে কিমান ডাঙৰ চাওক সুইচ গেটখন আৰু বহুত মানুহ ইয়াতে চাব আহিছে মানে আৰু পানীবিলাক চাওক পুৰা একদম ক্লিয়াৰ তলৰ যি আছে চব মানে দেখা পায় সেইটোৱে আৰু মই চাওক মুখখন বন্ধ কৰি মানে কথা কৈ আছোঁ এইটো মানে যাদু খেলা বেলেগ ভিডিঅ'ত ক'ম চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল প্লিজ শ্বেয়াৰ কৰি দিব